নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। চকু ৰঙা পৰা বেমাৰৰ পৰা আপুনি কেনেকৈ বাচি থাকিব? যদি আপোনাৰ চকু ৰঙা পৰা বেমাৰ হৈছে, সেই বেমাৰ আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব? যদিও বা আপোনাৰ চকু ৰঙা পৰা বেমাৰ হোৱা নাই, এই বেমাৰ হ'লে আপুনি কেনেকৈ সেই বেমাৰৰ সৈতে যুঁজিব পাৰিব, বা এই বেমাৰৰ লক্ষণসমূহ কি কি, এই বেমাৰৰ ঘৰুৱা উপকাৰিতা কি আছে, আপুনি কি ধৰণে এই বেমাৰটো ঠিক কৰিব পাৰিব ঘৰুৱাভাৱে, বা আপুনি কিয় ক'লা চশমা পিন্ধিব লাগে, আপুনি কিয় বৰফ আৰু তিয়হ লগাব লাগে। আৰু মই আপোনালোকক এইখিনিতে কৈ থৈ দিওঁ যে আপোনালোকৰ ঘৰৰ পৰিয়ালৰ যদি কাৰোবাৰ সৰু ল'ৰা ছোৱালী যদি এই বেমাৰটো হয়, আৰু সৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'লে এই বেমাৰটো, চকু ৰঙা পৰা বেমাৰটো বাকী ঘৰত থকা সকলো সদস্যৰ সৈতে বা সকলো পৰিয়ালৰ লোকৰ এই বেমাৰটো কিন্তু হৈ যায়। আৰু এইবাবে হয়, সৰু ল'ৰা ছোৱালীজনী যেতিয়া নেকি এই চকুৰ বেমাৰটো হ'ব, আৰু তাৰ যদি এই বেমাৰটো হৈ যায়, সি চকুটো মোহাৰিবই তেতিয়াই মাকৰ চাদৰখনেই হওক বা পৰ্দা কাপোৰখনেই হওক, য'তেই সি যি কাপোৰ পাব সি মোহাৰিব। আৰু কাপোৰ নাপালে সি হাতে মোহাৰিব তেতিয়াই। আৰু সি মোহাৰি টিভি ৰিম'টটো, গাড়ীৰ চাবি পাত, মানে দুৱাৰ হেণ্ডেল, ক'ৰবাত সি লগাবগৈ। আৰু যেতিয়া নেকি সেই চাবি পাত বা সেই ৰিম'টটো, সেই দৰ্জাত থকা হেণ্ডেলখন বা সেই পৰ্দাৰ কাপোৰখন যদি আপুনি মোহাৰিব বা আপুনি চকুত লগাব, তাত ভাইৰাছটো লাগি থাকে আৰু সেই ভাইৰাছটো আপোনাৰ চকুলৈ আহিব। আৰু এই ধৰণে এই ভাইৰাছটো ইজনৰ পৰা সিজনলৈ হয়। আৰু এই বেমাৰটো আপোনাৰ যদি ঘৰখনৰ কাৰোবাৰ যদি বয়োজ্যেষ্ঠ মানুহৰ বা মেচিয়ৰিটি মানুহৰ যদি এই বেমাৰটো হয়, তেখেতে কিন্তু এই বেমাৰটো বিয়পাত বাধা হৈ থিয় দিব পাৰে। এই গোটেই কথাখিনি মই আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি চেনেলত নতুনকৈ চেনেলটো বা ছাবস্ক্ৰাইব কৰিব, এটা কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাইছে। আৰু এই যে বেমাৰটো, এইটো চকু ৰঙা পৰা বেমাৰটো, এই বেমাৰটো নতুন বেমাৰ নহয়, এইটো এটা পুৰণি বেমাৰ। আৰু এই বেমাৰটো প্ৰত্যেক বছৰে বাৰিষাৰ ছিজনত এই বেমাৰটো হয়। 2023 চনত এইবাৰ মই বেছিকৈ দেখা পাইছোঁ। কাৰণ আমাৰ গাঁৱত মই যালৈকে ফোন নকৰোঁ কিয়, ক'বই চকু বেমাৰ হৈছে, আমাৰ মা হৈছে, মানুহজনী হৈছে, দেউতাৰ হৈছে, এই ধৰণে কৈছে। আৰু আপুনি যদি হস্পিটেল যায়, হস্পিটেলত প্ৰায় আপুনি চকু ৰঙা পৰা বেমাৰ মানুহেই দেখিব। আৰু 2019 চন, 20 চন, 21 চন, 22 চনত এই বেমাৰটো হৈছিলে, কিন্তু কম। 2023 চনত বেছিকৈ হৈছে। আৰু এই বেমাৰটো যেতিয়া নেকি আপোনাৰ চকুৰ সেই বগা অংশৰ ৰঙা হৈ পৰিব, সেই পাতল ছালখনৰ নাম হ'ল কনজাক্টিভা। আৰু সেই বগা পাতল ছালখনতে এই বেমাৰটো থিতাপি লয়, চকু ৰঙা হৈ পৰিব। আৰু এই বেমাৰটো 10 দিন, 15 দিন, 20 দিনলৈকে বেছিকৈ হয়। আৰু এই বেমাৰটোৰ লক্ষণসমূহ হ'ল চকু ৰঙা পৰিব, চকু খচখচাব, যেতিয়া তেতিয়া আপোনাৰ হাতখন চকুলৈ গৈ থাকিব, আপোনাৰ এই তলৰ ওপৰ এইবিলাক ডাঙৰ হৈ পৰিব, আপুনি খজুৱাওঁতে চকুৰে পানী ওলাব, গোটেই চকুত ফেঁচ কৰি লাগি ধৰিব, চকু খচখচাই থাকিব অনবৰত। এইবিলাক লক্ষণ। আৰু আপুনি যদি আপোনালোকৰ ঘৰৰ ওচৰৰ ফাৰ্মাচীলৈ যদি আপুনি যায়, 99% সেই ফাৰ্মাচীত থকা সেই মানুহে আপোনাক এণ্টিবায়'টিক দিব আৰু ষ্টিৰইডৰ এমিনেশ্যনৰ দৰৱ দিব। ঠিক আছে। আৰু এনেকুৱা ধৰণৰ দৰৱ দিব, সেই দৰৱে আপোনাৰ চকু ঠিক কৰিব, ভাল কৰিব। কিন্তু সেই ফাৰ্মাচীত থকা মানুহে বা সেই লোকজনে বা সেই ডক্টৰে, যেতিয়া নেকি আপুনি ডক্টৰক পৰামৰ্শ কৰি আপুনি যদি দৰৱ নিকিনে, সেই ফাৰ্মাচীত আপুনি গৈ আপুনি কাৰোবাকটো সুধিব, তই কি লগাইছিলি, কি লগাই ভাল হ'ল। আপুনি ঠিক তেনেকৈ ধৰণেই আপুনি তাত গৈ ক'বগৈ। তাত ফাৰ্মাচীত থকা সেই লোকে সুধিব, বয়স কিমান, কি কথা। যদি নুসুধে, ভুলক্ৰমে আপোনাক হেভি ষ্টিৰইডৰ দৰৱ দি পঠিয়াব, এণ্টিবায়'টিক দি পঠিয়াব। যদি আপুনি আপোনাৰ চকুত লগাই, আপোনাৰ বেমাৰ ভাল হ'ব, কিন্তু মই ভাবোঁ আপোনাৰ চকুৰ অকণমান অপকাৰো কৰিব। কাৰণ মই এটা কথা কওঁ, ডক্টৰক আপুনি যদি পৰামৰ্শ কৰে, সেই ডক্টৰে আপোনাৰ চকু যদি চাব, কিমান দিন হৈছে, কি কথা, সকলো কথা বুজিব। আৰু তাৰপিছত ডক্টৰে দৰৱ দিব, কিন্তু ইমান ষ্ট্ৰং দৰৱ নিদিয়ে, কম দিব। এণ্টিবায়'টিক দিব, কিবা কিবি দিব, হয়, কিন্তু কম ৰেংকৰ দৰৱ দিব, যিটো দৰৱে আপোনাৰ চকু হানি বিঘিনি নকৰে। আৰু এইবাবে মই আপোনালোকক কওঁ যে চৰকাৰী হস্পিটেল আৰু বেচৰকাৰী হস্পিটেলৰ কামখিনি কিয় ইমান স্পীড। চৰকাৰী যিটো নিয়ম নীতি আৰু চৰকাৰৰ মতে বা ডক্টৰৰ মতে আপোনাক কম ৰেংকৰ, কম ড'জৰ, মানে কম
পাৱাৰ থকা আপোনাক দৰৱ দিব। সেই দৰৱখিনি যদি আপুনি লগাই ভাল নাপায়, আপুনি যদি নেক্সট বাৰ আপোনাক মাতি পঠিয়াব 4 দিনৰ পিছতে বা 5 দিনৰ পিছতে বা এসপ্তাহৰ পিছতে আপোনাক যেতিয়া মাতি পঠাব, আকৌ আপোনাক নেক্সট আকৌ তাতকৈ অলপ চাৰ দৰৱ দিব। এই ধৰণে ডক্টৰে দৰৱখিনি দিয়ে। আৰু আপুনি যদি ফাৰ্মাচীত গৈ যদি সেই মানুহক যদি আপুনি প্ৰশ্ন কৰে বা মোক আমুকটো দৰৱ লাগে বুলি ক'লে দিব, কিন্তু বহুত ফাৰ্মাচীত আজি দিনলৈও নিদিয়ে। আপোনাৰ ডক্টৰ কাগজ দিলেহে আপোনাক দিব, এনেকুৱা কথা। আৰু আপুনি যদি নুসুধা নোপোচাকে বা ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ যদি আপুনি দৰৱ কিনিবলৈ যায়, আপোনাৰ বেমাৰ ভাল হ'ব, মই নহয় বুলি নকওঁ। ফাৰ্মাচীৰ মানুহে 99% মানুহেই বা ফাৰ্মাচীত থকা কৰ্মৰত কৰা সেই লোকেই আপোনাক এণ্টিবায়'টিক দিব আৰু ষ্টিৰইডৰ এমিনেশ্যন দিব। আৰু সেই এমিনেশ্যনে বা সেই ষ্ট্ৰং ড'জটোৱে আপোনাক চকু ঠিক কৰিব, কিন্তু অপকাৰ কৰিব পাৰে। আৰু আপোনাৰ যেতিয়া নেকি সেই বেমাৰটো হ'লে, আমি সাধাৰণতে এটা ভুল ধাৰণা আছে, কাৰোবাৰ যদি সেই বেমাৰটো হয়, আমি যদি তাৰ চকুত চাওঁ বা চকুত চালে আমাৰ চকুলৈ সেই বেমাৰটো আমি বিয়পিব বুলি ভাবোঁ বা বিয়পি আহে বুলি আমি ধাৰণা আছে, কিন্তু তেনেকুৱা নহয়। কাৰোবাৰ যদি চকুত হৈছে বা আপোনাৰ চকুত যদি হৈ আছে, আপুনি যদি মোলৈ চাই, এই বেমাৰটো আপোনাৰ চকুলৈ বিয়পি নাযায়। মই আপোনালোকক প্ৰথম সময়ছোৱাতে কৈছিলোঁ যে সৰু ল'ৰা ছোৱালী এটা যেতিয়া নেকি এই বেমাৰটো হ'ব, তাৰ চকুজুৰি যেতিয়া খচখচাই থাকিব, পৰি থাকিব, সেই চকুটোৱে যেতিয়া পৰ্দা কাপোৰখনেই হওক বা মাকৰ চাদৰেই হওক বা ক'ৰবাত যদি কাপোৰ পাই যায় কাৰোবাৰ, সি মোহাৰিব। আৰু যেতিয়া নেকি একো নাপাব, সি হাতে মোহাৰিব এনেকৈ। আৰু মোহাৰি ৰিমটটো চুব, গাড়ীৰ চাবিপাত চুব, দৰ্জাৰ হেণ্ডেলটো চুব, ক'ত কি চুব ঠিকান নাই। বেছিভাগে ডাঙৰ মানুহে যিবিলাক বস্তু চুৱে লয়, মোবাইলটো, এইবিলাকেই চুব। আৰু সেই মোবাইলটো ধৰক আপুনি চুই পিনি আপোনাৰ চকুটো পৰিব, কেতিয়াবা বিষাব, আপুনি মোহাৰিব। আপুনি ৰিমটটো লৈ ফটকনে টিভি চাই আছে, নেজানেতো আপুনি কেতিয়া চুব, কি কথা, চাবিপাত চুব, আপুনি মোহাৰিব, আপোনাৰ হৈ গ'ল বেমাৰটো। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া হয়, বেমাৰটো বেছিকৈ হয়। আৰু আপুনি সেইখিনি সময়ত মই যে ক'লোঁ, এই বেমাৰটো চকুত চালে বেমাৰটো বিয়পি নাহে, এই বেমাৰটো সেই ধৰণে বিয়পে। আৰু আপুনি সেইখিনি সময়ত ক'লা চশমা ব্যৱহাৰ কৰিব পাৰে। আৰু ক'লা চশমা ব্যৱহাৰ এইটো কাৰণে কৰিব লাগে, আপোনাৰ ক'লা চশমাখন পিন্ধিলে আপোনাৰ চকুলৈ মানে আপোনাৰ ঘনে প্ৰতি হাতখন গৈ নাথাকে, কাৰণ চশমাযোৰ থাকিব আৰু চশমাযোৰ খুলি ল'ব লাগিব, আপুনি আকৌ মোহাৰিব লাগিব, সেইবাবে অকণমান এলেহুৱা নিচিনা হৈ যায়, কিন্তু আপোনাৰ হাতখন যাব হয়। আৰু আপুনি যেতিয়া নেকি ক'লা চশমাখন পিন্ধিব, আপুনি পোহৰলৈ চাব পাৰিব, পোহৰলৈ আপুনি সূৰ্যৰ পোহৰ বা লাইটৰ পোহৰলৈ অকণমান চাব পাৰিব। আৰু ক'লা চশমাখন পিন্ধিলে আপোনাৰ ঠাণ্ডা ভাৱটো থাকে, সেইটো ষ্টাইলৰ কথা নহয়। আৰু ক'লা চশমা পিন্ধিলে যে আপোনাৰ বেমাৰটো ভাল হ'ব, মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু আপুনি আৰাম পাব। আৰু আপুনি ঘৰুৱাভাৱে আপুনি বৰফ লগাব পাৰে। আপুনি নিশ্চয় দেখিছে, য'ত নেকি বিউটি পাৰ্লাৰ থাকে, য'ত নেকি আপোনাক মেকআপ কৰিব, আপোনাৰ ফেচ ৱাছ কিবা কিবি কৰে, যে আপুনি সেই গালত লগোৱা বস্তুখিনি শুকাবলৈ আপোনাক 10 মিনিট, 15 মিনিট, 20 মিনিট যেতিয়া সময় প্ৰয়োজন হয়, সেই সময়খিনি আপোনাৰ চকু যদি চাবও আপুনি এনেকৈ শুই থাকে, আপোনাৰ চকুত তিয়ঁহ লগাই থয়। আৰু সেই তিয়ঁহে চকুৰ বহু বেমাৰ নিয়ন্ত্ৰণ কৰে, বহু বেমাৰ। আপুনি বৰফ লগালে, আপুনি যিমানলৈকে বৰফটো সহ্য কৰিব পাৰে আপুনি চকুত লগাব, ঠাণ্ডা কৰিব। আৰু চকু মানে কি হ'ল, শুকাই যায় নহয় জানো, ফেচকুৰি হয়। আৰু সেই ঠাণ্ডা ভাৱটো দিলে চকুটো ঠাণ্ডা হ'ব, আৰু সেই বেমাৰটো সেই বৰফে বা সেই তিয়ঁহে নিয়ন্ত্ৰণ কৰিবলৈ অকণমান ক্ষমতা এটা আছে। আৰু আপুনি বেছিকৈ চকুত পানী মাৰি নাথাকিব। আৰু আপুনি যদি চকুজুৰি ধুৱে, কুহুমীয়া গৰম পানী ধুলে বেছি ভাল। আৰু এখন আপুনি কাপোৰ ল'ব, সেই কাপোৰখনে আপুনি আপোনাৰ সেই চকুজুৰি মুচিব, ধুব ভালকৈ। আৰু সেই কাপোৰখন আপুনি ভালকৈ চাবোন তাবোনে ধুই ৰ'দত শুকুৱাই থ'ব। সেই কাপোৰখন আপুনি ঘৰৰ পৰিয়ালক কাকো নিদিব চুবলৈ। মই আপোনালোকক ক'লোৱেই, আপুনি যদি এটা মেচিয়ৰিটি মানুহ, আপুনি ঘৰৰ বাকী সদস্যসকলৰ লৈ এই বেমাৰটো বিয়পাত আপুনি বাধা হৈ থিয় দিব পাৰিব। কিন্তু সৰু ল'ৰা এটাৰ যদি এই বেমাৰটো হৈ যায়, এই বেমাৰটো কিন্তু বেলেগলৈ বিয়পিব, কাৰণ সি নাজানে ক'ত কেতিয়া চুব, কাৰ কাপোৰ চুবগৈ, কাৰ কাপোৰত সি চকুটো মোহাৰিব, চকুটো মোহাৰি কাৰ গাড়ীৰ চাবিপাতত চুব বা কাৰ মোবাইলটোত চুব, কি কথা একো গম নাপায়। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া হ'ব, এই বেমাৰটো বেছিকৈ হয়। আৰু আপুনি এই ধৰণৰ নিয়মখিনি যদি পালন কৰে, আপোনাৰ চকু মই ভাবোঁ ঠিক হ'ব। আৰু যদি আপুনি বেছিকৈ যদি আপুনি আহুকাল কৰে, মই আপোনাক ক'লোৱেই, আপুনি প্ৰথমতে ডক্টৰৰ পৰামৰ্শ কৰিব। আৰু ডক্টৰে আপোনাক কম ড'জৰ কম ড'জৰ আপোনাক হেভি ড'জ নিদিয়ে, কম ড'জৰ আপোনাক দৰৱ দিব।
আপুনি চাব 4 দিন 5 দিন এসপ্তাহলৈকে ডক্টৰে সময় দিব যে আপুনি পুনৰ আহিব। এইভাবে মাতে চৰকাৰী ডক্টৰে। আপোনাক যেতিয়া মাতিব আপুনি যদি ভাল নাপায় বুলি কয় তাতকৈ অলপ চাৰ দৰৱ দিব। আপুনি সেইখিনি সময়তে যদি ভাল নাপায় আকৌ আপোনাক চাৰ দিব, এনেকৈ ধৰণে দিয়ে। কিন্তু আপুনি ফাৰ্মেচিত গৈ যদি আপুনি সেই ফাৰ্মেচিত থকা মানুহক যদি দৰৱ খোজে বা মোক আমুকটো লাগে তামুকটো লাগে, কিছুমান ফাৰ্মেচিয়ে দৰৱখিনি দিয়ে, কিছুমানে নিদিয়ে। আপুনি যদি ডাক্তৰ কাগজ দিব নোৱাৰে নিদিয়ে। কিছুমানে আৰু কিনো বস্তু বিকিবলৈ আনি থৈছে, দৰৱ বিকিবলৈ আনি থৈছে, দিবই আপোনাক। আৰু সেইবাবে মই যে কৈছিলোঁ দৰৱে ভাল কৰিব আপোনাক, কিন্তু আপোনাৰ চকু উপকাৰ কৰাতকৈ অপকাৰ কৰিবলৈ কিন্তু এই দৰৱে। কাৰণ আপোনালোকে কেতিয়াবা ফাৰ্মাচিত থকা মানুহে নুসুধিব কিমান বছৰ কি কথা কিমান দিনৰ পৰা হৈ আছে। ধৰক কম 2-3 দিন যদি হৈছে, আপুনি যদি হেভি ড'জ যদি লৈ লয় আপোনাৰ চকুটো অপকাৰ কৰিবই। আপুনি যদি ডাঙৰ মানুহলৈ যদি সেই দৰৱটো আনে, আপোনালোকৰ ঘৰৰ যদি সৰু ল'ৰা হৈ থাকে আৰু সেই ডাঙৰ মানুহলৈ অনা দৰৱটো যদি আপুনি সৰু ল'ৰাক দি দিয়ে তাৰতো হ'বই। এই ধৰণৰ অকণমান কিছুমান পইণ্ট থাকে মানে। এই পইণ্টবিলাক যদি আমি চাওঁ নিশ্চয় সেই বেমাৰটোৰ পৰা আমি সুফলটো পামেই, উপকাৰটো হ'মেই, আৰু আমাৰ চকু দুটা বা সৰু ল'ৰা ছোৱালীৰ সেই চকু দুটা আমি ভালকৈ ৰাখিবলৈ আমি যত্ন কৰিব পাৰিম। আৰু এই ভিডিঅ'টো মই আপোনালোকক কিমান কি জনালোঁ বা কিমান কি বুজাব পাৰিলোঁ মই একো নাজানো। মই যিমানখিনি জানিছোঁ বুজিছোঁ আপোনালোকক কৈছোঁ। আৰু বহুত কিবা বনৌষধি আছে, মই সেইখিনি কথা আপোনালোকক নকওঁ। কাৰণ মই আপোনালোকক এইটোৱে কৈছোঁ যে মই যিখিনি কৈছোঁ এইখিনি যে আপোনালোকে মানিব বা মানিব লাগে বা মানিলে আপোনালোকৰ চকু ঠিক হ'ব, মই আপোনালোকক ক'বলৈ নাযাওঁ। কাৰণ আজিৰ দিনত ডক্টৰ আছে, ডক্টৰৰ পৰামৰ্শ অতি সোনকালে কৰিব লাগে। মই যিখিনি যে আপোনালোকক ক'লোঁ, চকুটো আপোনালোকে ধুলে যিখন কাপোৰ আপুনি ব্যৱহাৰ কৰিব সেই কাপোৰখন বেলেগকৈ এক্সট্ৰাকৈ ৰাখিব। সেই কাপোৰখন যে কোনেও চুব নোৱাৰে। আপুনি কুহুমীয়া গৰম পানীয়ে ধুব আৰু আপুনি বৰফ লগাব আৰু তিয়ঁহ লগাব, আৰু তিয়ঁহ বৰফ যদি লগায় আপোনাৰ চকুটো অকণমান মই ভাবিছোঁ আৰাম পাব আৰু সুফল পাব বুলি ভাবোঁ। আৰু বেছিকৈ যদি আপোনাৰ চকু যদি হৈ যায় আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব, আৰু আপুনি ফাৰ্মাচীলৈ নাযাব। প্ৰথমে আপুনি ডক্টৰৰ পৰামৰ্শ সুধি পুচি কি দৰৱ দিয়ে আপুনি লগাব। হয় ভাল পাব, কিন্তু দেৰি হ'ব। আৰু ফাৰ্মাচী দৰৱ কিনি আপুনি যদি হেভি দৰৱ কিনি যদি ষ্ট্ৰং ড'জ লৈ যদি চকুত লগায় বেমাৰটো ভাল হ'ব, কিন্তু চকু অপকাৰ কৰাৰ মানে সম্ভাৱনা থাকে।